নমস্কাৰ। মই আজি কইনাক উপদেশ দিয়া কেইটামান বিয়ানাম গাব লৈছোঁ। মৰলৰ ওচৰত কইনাক যেতিয়া বহাই থয় কলে হে মোৰ গুৰুদেৱ হৰি নালাগে। সীতায়ে দেখা পাই ৰামচন্দ্ৰ কলে হে মোৰ গুৰুদেৱ হৰি নালাগে। ৰাগমক মন দুয়ো গল হৰি নাখেদি। সীতা দেৱী আছিল কুটিৰত বহি। ৰাম লক্ষ্মণ দুয়ো গল হৰি নাখেদি। সীতা দেৱী আছিল কুটিৰত বহি। লংকা ৰাৱণে চালনা কৰি সীতাকে লৈ গল জোৰেৰে ধৰি। লংকা ৰাৱণে চালনা কৰি সীতাকে লৈ গল জোৰেৰে ধৰি। পদুমৰে পাহিতি আইদেউ মুখৰ হাঁহিতি। ৰাম তুমি অজলা হাঁহি দেখি ভুল গলা। শিৱসাগৰ পুখুৰী জয়সাগৰে বুজাই কি। জয়সাগৰে বুজাই কি। জয়সাগৰ মানে কি। জয়সাগৰে বুজাই কি। স্বামী সেৱাৰ কাৰণে জন্ম হৈছে ৰমণী। আগ্ৰা তাজমহলটি তাজমহলে বুজাই কি। তাজমহলে বুজাই কি। প্ৰেম আৰু বিচ্ছেদৰ এটি কৰুণ কাহিনী। চাই বুজি আইদেউ তোমালোকৰ সংসাৰখন চলাবা তেনেকৈ। পিয়ালি শুৱনি পদুম গধূলি গোপাল। পদুম গধূলি গোপাল। আজিৰ পৰাই দেউ তোমাৰ জীৱনে জঞ্জাল। পদুম গধূলি গোপাল। পিয়ালি শুৱনি পদুম গধূলি গোপাল। পদুম গধূলি গোপাল। আজিৰ পৰাই দেউ তোমাৰ জীৱনে জঞ্জাল। পদুম গধূলি গোপাল। একেলগে একে সংগে কৰোঁ চিলাই কাম। পদুম গধূলি গোপাল। আজিৰ পৰাই দেউ তোমাক ক'তে লগে পাম। পদুম গধূলি গোপাল। পিয়ালি শুৱনি পদুম গধূলি গোপাল। পদুম গধূলি গোপাল। একেলগে একে সংগে আনো দূৰৰ পানী। পদুম গধূলি
গোপাল একেলগে একে সংগে আনো দূৰৰ পানী পদুম গধূলি গোপাল লোকৰ ঘৰত আইদেউ তুমি নাথাকিবা কান্দি পদুম গধূলি গোপাল পদুম গধূলি গোপাল